নমস্কাৰ বন্ধুসকল, আপোনাক সকলোকে স্বাগতম মোৰ ইউটিউব চেনেলত। আজি আহিছোঁ মই মোৰ বন্ধু মনোজৰ ঘৰলৈ আৰু মনোজে ল'লে এখন নতুন চাইকেল। এইখন হৈছে ৰডিঅ'ৰ আৰু এইখনৰ মডেল নাম্বাৰ হৈছে পুগেটি আৰু ইয়াৰ সাইজ নাম্বাৰ হৈছে 27.5। আৰু আজি মই দেখুৱাম এই চাইকেলখনৰ বিষয়ে অলপ আপুনি জানিবলগীয়া কিছু কথা আৰু এই চাইকেলখন কিয় আপুনি ল'ব লাগে। এই ভিডিঅ'টো লাষ্টত আৰু এটা কথা ক'ম যে এই চাইকেলখন ল'লে আপোনাৰ কি এডভান্টেজ আছে। তেনে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 2-3 বছৰৰ পৰা দেখা গৈছে যে মানুহৰ মাজত চাইকেল লৈ পেলাই যথেষ্ট সজাগতা বৃদ্ধি পাইছে, যিটো পৰিৱেশৰ কাৰণে আৰু মানুহৰ স্বাস্থ্যৰ কাৰণে দুইটাৰ কাৰণে ভাল। আজিৰ ভিডিঅ'ত আপোনালোকক ক'ম যে আপুনি এটা বাজেট ৰেঞ্জত আৰু তাতকৈ ওপৰৰ ৰেঞ্জত কোনকেইখন চাইকেল ল'ব পাৰিব আৰু ইয়াত বজাৰত কি কোম্পানী উপলব্ধ আছে যিকেইটাৰ আপুনি চাইকেল ইয়াত পাব। আপুনি বজাৰত যদি চাইকেল কিনিবলৈ যায় তেন্তে এনেকুৱা ধৰণৰ চাইকেলৰ বিভিন্ন ধৰণৰ ব্ৰেণ্ড আপোনালোকক দেখা পাব। তাৰ ভিতৰত আছে মন্ত্ৰা, মেক্সিটি, ৰডিঅ', টগ আদি বিভিন্ন ধৰণৰ ব্ৰেণ্ড। আৰু এই চাইকেলসমূহ 7,000 টকাৰ পৰা আৰম্ভ কৰি লাখ টকা পৰ্যন্ত ইয়াৰ দাম আছে। আৰু আপুনি নিজৰ পচন্দৰ অনুসৰি আৰু নিজৰ বাজেট অনুসৰি বিভিন্ন ধৰণৰ চাইকেল নিজৰ হিচাপমতে ল'ব পাৰে। আমি যেতিয়া স্কুলত পঢ়িছিলোঁ সেই সময়ত আমাৰ মনত আছে যে হিৰোৰ এখন চাইকেল আছিল ৰেঞ্জাৰ চুইং, যিখন আছিল এখন গিয়াৰ থকা চাইকেল আৰু সেই সময়ত সেইখন এখন পপুলাৰ চাইকেল আছিল। কিন্তু বৰ্তমান সময়ত গিয়াৰ থকা চাইকেলৰ বিভিন্ন ধৰণৰ উন্নত মানৰ আৰু বিভিন্ন ধৰণৰ ফ্ৰেমৰ চাইকেল বৰ্তমান উপলব্ধ আছে। বৰ্তমান সময়ত যদি আপুনি এখন চাইকেল লোৱাৰ কথা ভাবিছে আৰু আপোনাৰ বাজেট যদি 15,000 টকাৰ ভিতৰত, তেন্তে এই চাইকেলখন আপুনি চাব পাৰে। আজিৰ ভিডিঅ'ত আপোনালোকক ক'ম এই চাইকেলখনৰ স্পেচিফিকেশ্যন কি আৰু ইয়াৰ দাম কিমান আৰু ইয়াৰ লগত আপোনাৰ কি এডভান্টেজ আছে যিটো আপুনি যাৰ কাৰণে আপুনি এই চাইকেলখন ল'ব পাৰে। তেনে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰডিঅ'ৰ পুগেটিভ নামৰ মডেলটো দুটা ফ্ৰেম চাইজত উপলব্ধ, 27.5 আৰু 29। ইয়াত দেখুওৱা ফ্ৰেম চাইজটো 27.5 আৰু এই চাইকেলখন ষ্টীল ফ্ৰেমত উপলব্ধ হয়। এই চাইকেলখনত আপুনি পাব চিমানৰ 3x7 গিয়াৰ শ্বিফ্টাৰ, অৰ্থাৎ ফ্ৰণ্টত 3টা আৰু ৰেয়াৰত 7টা গিয়াৰ পাব। ইয়াৰ ছিটটো এডজাষ্টেবল, অৰ্থাৎ ইয়াক আপুনি অতি সহজতে নিজৰ সুবিধা অনুসৰি ওখ চাপৰ কৰিব পাৰে। এই চাইকেলখনত আছে ডাবল ডিস্ক ব্ৰেক, অৰ্থাৎ ফ্ৰণ্ট আৰু ৰেয়াৰ দুইটা চকাতে আপুনি ডিস্ক ব্ৰেক পাব। ইয়াৰ উপৰিও এই চাইকেলখনত পাব ফ্ৰণ্ট এলয় ছাছপেনশ্যন, যাৰ বাবে যিকোনো খলাবমা ৰাস্তাত অতি সহজেই এই চাইকেলখন চলাই নিব পাৰিব। এচেছৰিজৰ কথা ক'বলৈ গ'লে এই চাইকেলখনৰ লগত আপুনি পাব এডাল ছাইড ষ্টেণ্ড, ষ্টেণ্ডাৰ্ড ৰিফ্লেক্টৰ আৰু ৰডিঅ' ব্ৰেণ্ডেড ফ্লাইং মাডগাৰ্ড, যিটো ইয়াৰ অন্যতম বৈশিষ্ট্য। ইয়াৰ বাহিৰে আপুনি যদি বিচাৰে তেতিয়া ৱাটাৰ বটল হোল্ডাৰ, বেল আৰু লক আদি আপুনি নিজৰ প্ৰয়োজন অনুসৰি লগাব পাৰে। এতিয়া মই চলাই আছোঁ আপোনাৰ ৰডিঅ' চাইকেলখন আৰু টেষ্ট ৰাইড কৰিছোঁ। এতিয়া আপোনালোকে দেখিছে সঁচাকৈ যথেষ্ট কমফৰ্টেবল চাইকেল আৰু 15,000 টকাত যদি আপোনাৰ বাজেট তেতিয়াহ'লে এইখন এখন বেষ্ট চাইকেল। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু আপুনি যদি প্ৰথমবাৰৰ বাবে এই চেনেল চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ। যিখন হৈছে ৰডিঅ'ৰ আৰু ইয়াৰ মডেল নম্বৰ হৈছে পুগেটি আৰু ইয়াৰ সাইজ নম্বৰ হৈছে 27.5। কিছুমান ব্ৰেণ্ড হৈছে জনপ্ৰিয় ব্ৰেণ্ড, সেইবিলাক হৈছে মেক্সিটি, টগ, ৰডিঅ' আৰু তাৰ উপৰিও আছে আপোনাৰ ব্ৰেণ্ডকেইটা পাহৰি থাকিলোঁ। আৰু আজিকালি বজাৰত আপোনাৰ উপলব্ধ আছে মন্ত্ৰা, মেক্সিটি, ৰডিঅ', টগ আদি বিভিন্ন কোম্পানী।